Hey everyone, কি খবৰ আপোনালোকৰ আকাইছে এটা ভিডিও লৈ আৰু মই আৰু জিয়া আজি অকমান ওলাই আহিলো জিয়াৰ এটা ক্লাছ আছিল এটেন্ড কৰিবই লাগে ক্লাছটো তো হে কাৰণে ওলাই আহিলো তো এয়া পানী আপোনালোকক আগতে কৈ দিও এয়া পানী হয় কলাক্ষেত্ৰ পাৰ কৰি এয়া পানী আৰু এনেকুৱা বতৰত মই এনে জিয়াক লৈ নুলাওৱে বিকজ বতৰ বহুত বেয়া আছিল বাট এই ক্লাছটো এটেন্ড কৰিবই লাগে কাৰণে ওলালো বৰষুণটো ৰখা দেখি ওলালো আৰু এয়া কলাক্ষেত্ৰ পাৰ কৰি এয়া পানী খুব বুকা পানী লেতেৰা আৰু বহুত কেব চালু কেবু সবে ডিনাই কৰিলে কোনো নিব নিবিচাৰে পিছত এই অটো ওলাৰে হয় ওলা অটো মই বুক ট্রাই কৰি চালু বুক কৰি তো এই দাদাজনে মোক ক'লে যে 6 মাইলত বহুত পানী আছে এয়া 6 মাইলৰ ব্ৰিজ পোৱাৰ আগৰ পানী এইটো সাইডে তো 6 মাইলত বহুত পানী আছে মই আপোনাক বেলেগ ৰাস্তা দি লৈ যাম এনেকৈ কোৱাৰ কাৰণে মই অটোৱালাটো মানে সাহস কৰিলো আৰু জিয়াক লৈ ওলাই যাবলৈ তো হে কাৰণে হি মোক বহুত ধুনিয়াকৈ যত যাব আছিল তত পোৱাই দিলে ইমান পানী নাপালো আমি 6 মাইলৰ পানীটো নাপালো বেলেগ ৰাস্তা দি লৈ গল সবে এনেকৈ পানীৰ ভিডিও দি আছে মই ভাবিলো ওলাই আহিছো যেতিয়া অলপমান পানী ভিডিও পানীখিনি আমাৰ 6 মাইলত কেনেকা পানী হয় আপোনালোকক দেখাম বুলি আৰু এইটো মোৰ আৰু জিয়াৰ এটা মেমৰিও থাকি যাব যে আমি মই মানে এনেকৈ জিয়াক লৈ গৈছিলো বহুত পানীৰ মাজত আৰু আমি ক্লাছ এটেন্ড কৰি আহি এটো ৰিটাৰ্ণ আহাৰ সময়টো মই অটোই বুক কৰিলো কেবৰ ৰেটবোৰ বহুত হাই আছিল তো বেচাৰা যোনটো অটোৱালা আছিল হি পল্টন বজাৰৰ আছিল সো হি মানে নাজানিছিল যে ইয়াতে মানে ইমান 6 মাইলত ইমান পানী আছে বুলি হি নাজানিছিল এয়া পানী কমিছে বিকজ আমি 1 ঘণ্টা পুৰা ক্লাছত আছিল আৰু আহোঁতে এইখিনি আহোঁতে আমাৰ 20 মিনিট মান লাগিছে তো তাৰ পিছতো এয়া পানী শুকুৱাই নাছিল 6 মাইলৰ পানীখিনি এইখিনি তো ইয়াতকে বহুত বেছি পানী আছিল তো অটোৱালাটো মানে বহুত ভাবি আছিল যে বাইদেউ ইমান পানী আছে কেনেকৈ যাম তাৰছত মই তেখেতক ক'লো যে সাইডে নিয়ক পানী আহোঁতে আৰু বেছি আছিল এতিয়া কমিছে তো এয়া হল একদম পুরা 6 মাইল ব্ৰিজৰ পৰা নামি এয়া পানী একদম বহুত পানী আগতটো বহুত বেছি ফুড আছিল অটোৱালাটোৰ স্টাৰ্টে বন্ধ হৈ যোৱা টাইপ হৈছিল অলপ ভয়ও খাইছিলো বাট কিবাকে ভালকে আমি ঘৰ আহি পালো আৰু তো ইয়াতে হে আৰু বৰষুণ দিলে অকমান ৰিক্স হৈ যায় ওলোৱাটো তো একিদিনটো এনেকে বৰষুণ দিয়ে আছে সোমবাৰৰ পৰা তেনেকে বৰষুণ দিয়ে আছে আৰু এইটো ভিডিওটো কিন্তু দুদিন আগৰ হয় মই আজি আপলোড দি আছো আৰু আমাৰ জিয়াই কিন্তু এই আজি ৰাইডটো খুব এনজয় কৰিছে তাই পানী দেখি ভাবিছে সাগে ইয়া কেনেকা পানীৰ মাজত আমি গৈ আছো তাই কেতিয়াও এনেকে পানীৰ মাজেদি যোৱা নাই কেতিয়া পানী হওঁতে তাই ওলোৱা নাই তো তাই খুব এনজয় কৰিছে ৰাইডটো খুব চাই আহিছে তো সেই অটোৱালাক মই এনেকে সাইডে আহিব কলো ৰাস্তাৰ একদম সাইডৰ পৰা আহিব কলো তেতিয়া পানী নাপাব বুলি কলো আৰু এই কন্টে মাজতে ইয়াতে বহুত বেছি ফুট আছিল এই কন্টে আমাৰ অটোটো অলপমান স্টাৰ্ট বন্ধ হৈ দেখিছে না বহুত ভয়ংকৰ ফুট আছিল তো তেনেকে যিয়ে নহক আমি ঘৰ পালোগে তো মই এনেকে সৰু খুৰাকে পানীৰ অলপ ভিডিও কৰিলো 6 মাইলত কেনেকা পানী হয় তো ভিডিওটো ভাল লাগিল যদি লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম আন এটি ভিডিও দিতে কাৰণে বাই বাই